নমস্কাৰ বন্ধুসকল, পঢ়াৰ বিশেষ ইচ্ছা থকা স্বত্বেও বিভিন্ন অসুবিধাৰ কাৰণত আপোনালোকে আধাতে আনুষ্ঠানিক শিক্ষা বাদ দি কৰ্ম সংস্থাপনত জড়িত হৈ গ'ল নেকি? যদি তেনেকুৱা হৈছে, এই বিশেষ ভিডিঅ'টো আপোনালোকৰ বাবে। আজি আমি আলোচনা কৰিম মুক্ত বিশ্ববিদ্যালয় কি, মুক্ত বিশ্ববিদ্যালয়ৰ আণ্ডাৰত কি কোৰ্চ আছে, কিছুমান সন্ধিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে কি কোৰ্চ অফাৰ কৰে, এডমিশ্যন প্ৰচেছ, ফিজ ষ্ট্ৰাকচাৰ আৰু বিভিন্ন কথা আলোচনা কৰিম। তাৰ বাবে আমাৰ মাজত উপস্থিত আছে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰ্থাৎ ৰেজিষ্ট্ৰাৰ ডক্টৰ অৰুণজ্যোতি চৌধুৰী ছাৰ। ছাৰ নমস্কাৰ। নমস্কাৰ। ছাৰ, আচলতে আমি প্ৰায়ে শুনি থাকোঁ মুক্ত বিশ্ববিদ্যালয়। আচলতে মুক্ত বিশ্ববিদ্যালয় বুলি ক'লে অন্য বিশ্ববিদ্যালয়ৰ লগত কি পাৰ্থক্য বাৰু? মুক্ত বিশ্ববিদ্যালয় আৰু যিটো আমাৰ কনভেনশ্যনেল বিশ্ববিদ্যালয়, এই দুয়োটাৰ মাজত দৰ্শন ভিত্তিত এটা পাৰ্থক্য আছে। যিটো কনভেনশ্যনেল বিশ্ববিদ্যালয়, তাত যিখিনি ৰেগুলাৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ হৈছে বা কিবা এটা কাৰণত এবাৰ উত্তীৰ্ণ হোৱা নাই, আকৌ উত্তীৰ্ণ হৈছে, এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকে এটা নিৰ্ধাৰিত বয়সৰ ভিতৰত তেওঁলোকে বিভিন্ন দেওনা পাৰ হৈছে আৰু তাৰপিছত তেওঁলোকে কনভেনশ্যনেল ইউনিভাৰ্চিটিত ভৰ্তি হৈছে। ইয়াত তেওঁলোকে এটা নিয়মীয়া পদ্ধতিত পঢ়া শুনা কৰি বিশ্ববিদ্যালয়লৈকে ভৰ্তি হ'ল। নিয়মীয়া মানে মই এইটোৱে কৈছোঁ যে তেওঁলোকে ৰাতিপুৱা আহিব, শ্ৰেণীত তেওঁলোক থাকিব, শিক্ষকে তেওঁলোকক পাঠদান কৰিব আৰু আবেলি তেওঁলোক গুচি যাব, ৰেগুলাৰ বা হোষ্টেলত থাকিব বা ঘৰত থাকিব। এইটোৱে হৈছে নিয়মীয়া। তদুপৰি তেওঁলোকৰ বয়সৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট অনুমোদন থাকে, অৰ্থাৎ বয়সটো তেওঁলোকৰ, আমি ধৰি এটা নিৰ্দিষ্ট বয়সত মেট্ৰিক পাছ কৰিলোঁ, নিৰ্দিষ্ট বয়সত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিম, তাৰপিছত নিৰ্দিষ্ট বয়সত ডিগ্ৰী পাছ কৰিম। বয়সৰ এটা নিৰ্দিষ্ট ৰেঞ্জ থাকে, যিটো ৰেঞ্জত তেওঁলোক তাত ভৰ্তি হ'ব লাগিব। কিন্তু যিটো মুক্ত বিশ্ববিদ্যালয়, তাত মানে কেনেকুৱা, তাত ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে নিয়মীয়াকৈ আহি শ্ৰেণীত উপস্থিত হ'ব নালাগে। তেওঁলোকে এডমিশ্যনৰ সময়ত তেওঁলোকক আমি কিছুমান পাঠ্যপুথি দিওঁ, সেইবিলাকক আমি ছেল্ফ লাৰ্ণিং মেটেৰিয়েল বুলি কওঁ। ছেল্ফ লাৰ্ণিং মেটেৰিয়েল পঢ়ি তেওঁলোকৰ যিবোৰ অসুবিধা হ'ব, সেইবোৰ তেওঁলোকে দেওবাৰে ষ্টাডি চেণ্টাৰত গৈ কাউন্সেলিং ছেশ্যনবিলাকত সেইবোৰ দূৰ কৰিব। এতিয়া প্ৰশ্ন হৈছে, কনভেনশ্যনেল বিশ্ববিদ্যালয়ৰ যিজন শিক্ষক ইয়াত নাই নেকি? শিক্ষক আছে, কিন্তু ফিজিকেল ৰূপত মুক্ত বিশ্ববিদ্যালয়ত শিক্ষক নাই। শিক্ষকজন এই যে ছেল্ফ লাৰ্ণিং মেটেৰিয়েল ক'লোঁ, তাতে লুকাই থাকে। আমি ছেল্ফ লাৰ্ণিং মেটেৰিয়েলবিলাক এনেকুৱাকৈ প্ৰস্তুত কৰিছোঁ যেন এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক এটা এটা পদক্ষেপকৈ কৈ আছে। গতিকে ইয়াত তেওঁলোকৰ পঢ়াৰ পদ্ধতিটো বেলেগ হ'ব। তদুপৰি ইয়াত বয়সৰ সীমাবদ্ধতা নাই, যিটো সীমাবদ্ধতা আমাৰ কনভেনশ্যনেলত আছে, ইয়াত নাই। এতিয়া তাতে আৰু এটা প্ৰশ্ন আহিব যে যিখিনি আমি ষ্টাডি মেটেৰিয়েলৰ কথা কৈছে, ডিগ্ৰীটো আমি অন্য বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লওঁতে যিখিনি কথা শিকিম, পাঠ্যক্ৰমটো একেই হ'বনে, মানে একেখিনি কথাই থাকিবনে? ইয়াত পাঠ্যক্ৰমটো একেই থাকে। এটা কথা আছিলে যে বহুতো বিশ্ববিদ্যালয়ে কি কৰিছিলে, এই যিটো কনভেনশ্যনেল ছিষ্টেমৰ বহুবোৰ বিশ্ববিদ্যালয়ে এই মুক্ত বিশ্ববিদ্যালয়ৰ যিটো পাঠ্যক্ৰম তেওঁলোকৰ বিশ্ববিদ্যালয়ত চলে, সেইটো তুলনামূলকভাৱে সহজ কৰি দিছিল। তাৰ ফলত বহুতবোৰ ছাত্ৰ ছাত্ৰী এটা ডিগ্ৰীৰ কাৰণে কিছুমানে সহজ পাঠ্যক্ৰম পঢ়ে, কিছুমানে টান পাঠ্যক্ৰম পঢ়ে। তাৰ ফলত কি হৈছিল, মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰতি বা মুক্ত ব্যৱস্থাটোৰ প্ৰতি জনসাধাৰণৰ আস্থাটো লাহে লাহে কমি আহিছিল, যে এওঁলোকে একেই ডিগ্ৰী পায় কিন্তু বহুত কম পঢ়িব লাগে। কিন্তু এতিয়া বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ে এই কথা নিশ্চিত কৰি দিছে যে সকলো পাঠ্যক্ৰম একে হ'ব লাগিব। ডিগ্ৰী যেতিয়া এটা, পাঠ্যক্ৰমো এটা। গতিকে
এই দুয়োটা ব্যৱস্থাৰে যিটো মানদণ্ড সেই মানদণ্ডটো এতিয়া আইনৰ চকুত একে সুধিব লাগিব বহুতে আমাক শুনি থাকোঁ বা বহুতে কয় যে আচলতে মুক্ত বিশ্ববিদ্যালয়ত পঢ়াৰ পিছত মানে যিটো ডিগ্ৰী পায় সেইটো সহজতে পায় যিটো আপুনি ক'লে তেওঁ সেইটো ভেলু কম অন্যতকৈ বেলেগ ব্যৱস্থাতকৈ গতিকে এই বিষয়ত মানে আপুনি ক'লে একে সমান তেতিয়াহ'লে যিকোনো আমি যদি পিছত চাকৰিয়ে হওক বা যিকোনো ক্ষেত্ৰতে আমি যদি এপ্লাই কৰিব লাগে একে সমান ভেলুৱে থাকিবনে একে সমান ভেলুৱে থাকিব এতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে দুয়োটাৰ মৰ্যাদা একে কৰি দিছে হয় তাৰমানে কথাটো এনেকুৱা হ'ল যে আমাৰ কনভেনশ্যনেল বিশ্ববিদ্যালয় বা অন্য বিশ্ববিদ্যালয়ৰ অল্টাৰনেটিভ মুক্ত বিশ্ববিদ্যালয় হ'ব পাৰে মই এইটো বিকল্প বুলি নকওঁ এইটো এটা ছাপ্লিমেণ্ট ইটোৰ পৰিপূৰক যেনেকৈ মুক্ত ব্যৱস্থাটো কনভেনশ্যনেলৰ পৰিপূৰক ঠিক তেনেকৈ ইটো আনটোৰ পৰিপূৰক আমি একেলগে আগবাঢ়িব লাগিব এইটো নহয় যে এইটো বনাম ইটো সেইটো নহয় এই দুয়োটা একেই মানে ল'ৰা ছোৱালীক শিক্ষা দিব লাগে পদ্ধতিটো দুয়োটাৰে বেলেগ এতিয়া যদি আমি ক্লাছৰুমবোৰৰ কথা কওঁ যিখিনি আপুনি ষ্টাডি মেটেৰিয়েলৰ কথাও ক'লে কেৱল দেওবাৰে ইয়াৰ ক্লাছসমূহ লোৱা হয় আমি দেওবাৰে কাউন্সেলিংবিলাক কৰোঁ তেওঁলোকক আমি ষ্টাডি মেটেৰিয়েলটো ইমান বিজ্ঞানসন্মতভাৱে দিবলৈ চেষ্টা কৰিছোঁ এতিয়াও ত্ৰুটি আছে মই নকওঁ এইটো 100% আমি কৰিব পাৰিছোঁ ত্ৰুটি এতিয়াও আছে কিন্তু মই দেখিছোঁ মই জইন কৰাৰ পৰাই মই দেখিলোঁ এতিয়া তেওঁলোকে পঢ়ি তেওঁলোকে শিক্ষকজনে যেনে তেওঁক কৈ আছে কথাবিলাক কওঁতে তেওঁ কিবা এটা বুজি পোৱা নাই সেইটো লিখি থ'লে সেইটো তেওঁ নেক্সট যেতিয়া কাউন্সেলিং ছেশ্যন ছানডে তেওঁ যাব ষ্টাডি চেণ্টাৰত তেতিয়া সেইটো তেওঁ শিক্ষকৰ পৰা সেইটো পৰিষ্কাৰ কৰি ল'ব এতিয়া আৰু এটা প্ৰশ্ন আহে মানে মুক্ত বিশ্ববিদ্যালয়ত আমাৰ ফি ষ্ট্ৰাকচাৰটো অন্য বিশ্ববিদ্যালয়ৰ আমাৰ কনভেনশ্যনেল বিশ্ববিদ্যালয়তকৈ কম নেকি বাৰু কনভেনশ্যনেল বিশ্ববিদ্যালয়তকৈ মুক্ত বিশ্ববিদ্যালয়ত ফি ষ্ট্ৰাকচাৰটো বহুখিনি কম এক্সাম চেণ্টাৰ আৰু মানে ষ্টাডি চেণ্টাৰ কিমান আছে মুক্ত বিশ্ববিদ্যালয়ত এনে আমাৰ প্ৰায় গোটেই অসমতে 300ৰো অধিক আমাৰ ষ্টাডি চেণ্টাৰ আছে কিন্তু চবতে আমি পৰীক্ষা নাপাতোঁ এতিয়া মই অহাৰ আগতে আপোনালোকৰ ৱেবছাইটটো ভিজিট কৰিছিলোঁ তাতে দেখিলোঁ যে ৰিচাৰ্চ কৰাৰ ব্যৱস্থা আছে মুক্ত বিশ্ববিদ্যালয়ৰ ৰিচাৰ্চৰ ব্যৱস্থাটো কেনেকুৱা মানে সেইটো ৰেগুলাৰে হয় নে অন্য পাঠ্যক্ৰমৰ নিচিনা একে নিচিনা হয় UGCয়ে মুক্ত বিশ্ববিদ্যালয়ক যিটো PhD পাঠ্যক্ৰম দিছে সেইটো ৰেগুলাৰ সেইটো ডিষ্টেঞ্চ মোডত PhD MPhil নহয় মুক্ত বিশ্ববিদ্যালয়ৰ কাৰণে বেলেগকৈ কিবা ফেলোশ্বিপ বা স্কলাৰশ্বিপৰ ব্যৱস্থা আছে নেকি বাৰু মুক্ত বিশ্ববিদ্যালয় বুলি বেলেগে নাই যিবোৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ যিবোৰ জলপানী ব্যৱস্থা আছে সেইবোৰ এই ব্যৱস্থাটোতো সকলোৱে এপ্লাই কৰিব পাৰে ঠিক আছে এতিয়া এডমিশ্যনবোৰ কেতিয়া ষ্টাৰ্ট হয় এডমিশ্যন প্ৰচেছটো এনেই আমাৰ জুলাই মাহৰ পৰা এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট হয় আমাৰ এতিয়া এডমিশ্যনবিলাক অফলাইন আৰু অনলাইন দুটা ব্যৱস্থাতে আছে নাই এতিয়া অফলাইনটো আমাৰ ব্যৱস্থা নাই এইবাৰৰ পৰা আমি ডিগ্ৰী আৰু পষ্ট গ্ৰেজুৱেট 100% আমি অনলাইন যাম গোটেই কথাখিনি আমি ছাৰৰ পৰা গমেই পালোঁ এতিয়া মই এভেইলেবল কি কোৰ্চ আছে এইখিনি কৈ দিছোঁ আপোনালোকে নিজেও চাব পাৰে KK হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ আপোনালোকে গোটেই কথাখিনি চাব পাৰে মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম লগতে আপোনালোকে ক'ত ষ্টাডি চেণ্টাৰ আছে সেইটোও চাব পাৰে ছাৰে কোৱাৰ দৰে বহুত ষ্টাডি চেণ্টাৰ আছে গতিকে গোটেইখিনি মই কৈ দিয়া বহুত টাইম লাগিব গতিকে আপোনালোকে ৱেবছাইটত গৈ চাব পাৰে এতিয়া মই আপোনালোকৰ সুবিধাৰ্থে কি কোৰ্চ আছে কৈ দিছোঁ ছাৰে কোৱাৰ দৰে MPhil আৰু ৰিচাৰ্চৰ কথা মই নকওঁ এইকাৰণে নকওঁ কাৰণ ডিষ্টেঞ্চৰ ভিতৰত নাহে ডিষ্টেঞ্চৰ ভিতৰত এভেইলেবল কোৰ্চখিনি কৈ দিছোঁ মাষ্টাৰ্ছৰ ভিতৰত আহে আপোনাৰ MCA আৰ্টছৰ কাৰণে আহে এছামিছ ইংলিছ এডুকেশ্যন তাৰপিছত আহে পলিটিকেল ছায়েন্স ছ'চিয়'লজি তাৰপিছত আকৌ এটা স্পেচিয়েল কোৰ্চ মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কছ আহে তাৰপিছত MSCৰ কাৰণে MSc IT আহে MBA আহে তাৰপিছত আৰ্টছৰ কাৰণে এগেইন জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন এইকেইটা হ'ল পোষ্ট গ্ৰেজুৱেশ্যন অৰ্থাৎ মাষ্টাৰ্ছৰ কাৰণে আৰু ডিগ্ৰীৰ কাৰণে আছে আপোনাৰ বেচেলৰ ডিগ্ৰীৰ কাৰণে আছে BCA আছে বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন তাৰপিছত বেচেলৰ অফ কমাৰ্চ আছে BCom আছে BBA আছে বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন আছে আৰ্টছৰ কাৰণে আছে বেচেলৰ অফ আৰ্টছৰ কাৰণে আছে ইংলিছ পাছ কৰ্চ মেজৰ দুটাই এভেইলেবল এডুকেশ্যন আছে পাছ কৰ্চ মেজৰ দুটাই এভেইলেবল ফিলচফি আছে পাছ কৰ্চ আৰু মেজৰ দুটাই এভেইলেবল হিষ্ট্ৰীৰ কাৰণেও আপোনাৰ পাছ কৰ্চ আৰু মেজৰ দুটাই এভেইলেবল ছ'চিয়লজিৰ কাৰণেও পাছ কৰ্চ মেজৰ দুটাই এভেইলেবল
পলিটিকেল সায়েন্সৰ কাৰণেও 5 কোৰ্চ মেজৰ দুটাই এভেইলেবল ইকনমিক্সৰ কাৰণে কেৱল ইকনমিক্সৰ কাৰণে 5 কোৰ্চ আৰু মেজৰ দুটাই এভেইলেবল জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যনৰ 5 কোৰ্চৰ ব্যৱস্থা নাই আৰু আপুনি আৰ্টছত মেথমেটিক্সো 5 কোৰ্চ হিচাপে ল'ব পাৰে তাৰপিছত এছামিছ আছে এছামিছৰ মেজৰ আৰু 5 কোৰ্চ দুটাই আছে সংস্কৃতৰ মেজৰ আৰু 5 কোৰ্চ দুটাই আছে এতিয়া পিজি ডিপ্লোমা কোৰ্চৰ কাৰণে পিজি ডিপ্লোমা কোৰ্চত কি এভেইলেবল আছে পিজি ডিপ্লোমা কোৰ্চত প্ৰথমে আছে পিজিডিচিএ আছে তাৰপিছত বিজনেছ মেনেজমেণ্ট আছে পিজি ডিবিএম হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট আছে পিজি ডিএইচআৰএম ব্ৰডকাষ্ট জাৰ্নেলিজম আছে পিজি ডিবিজে আৰু মাছ কমিউনিকেশ্যন পিজি ডিএমচি আৰু কেইটামান স্পেচিয়েল চাৰ্টিফাইড প্ৰগ্ৰেম আছে তাৰ চাৰ্টিফিকেট আপোনালোকে ল'ব পাৰে 1 নম্বৰত আছে কমাৰ্চিয়েল নাৰ্চাৰী মেনেজমেণ্ট CCNMA টি কাল্টিভেশ্যন এণ্ড প্লেণ্টেশ্যন মেনেজমেণ্ট CST CPM চিকিউৰিটি পাৰ্চনেল CSP কাউন্সেলিং স্কিলছ CCS এইকেইটা আপোনালোকে স্পেচিয়েল চাৰ্টিফিকেট ল'ব পাৰে কেকে হেণ্ডিকৰ পৰা আপোনালোকে DLEDো কৰিব পাৰে আৰু কেইটামান স্পেচিয়েল ডিপ্লোমা আছে সেইকেইটা হ'ল জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন ক্ৰিয়েটিভ ৰাইটিং ইন ইংলিছ কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্ক লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স সংস্কৃত লাৰ্ণিং এইকেইটা হ'ল স্পেচিয়েল ডিপ্লোমা কোৰ্চ এইকেইটা আপোনালোকৰ কোৰ্চৰ ভিতৰত আহে বাকী আপোনালোকে যিখিনি ডিটেইলছ লাগে আপোনালোকৰ ৱেবছাইটত ভিজিট কৰিব পাৰে মই কণ্টেক্ট ডিটেইলছো দি দিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আপোনালোকৰ ইনফৰমেশ্যনখিনি ঠিকে থাকে দিব পাৰিলোঁ বুলি ভাবিছোঁ গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰক নতুন কি ইনফৰমেশ্যন লাগে আপোনালোকক নতুন কি টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট বক্সত জনাওক ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ